নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছোঁ। আপোনাৰ ছুইফ্ট হয়, LXI মডেলটো 2018ৰ গাড়ী হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন গাড়ীখন চাই লওক বন্ধুসকল, টপ মডেলটো হয়, কালাৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে। এইটো আপোনাৰ টায়াৰকেইটা চাই লওক, টায়াৰকেইটা আপোনাৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। টপ মডেল যিহেতু আপোনাৰ এলয় হুইলো লাগি আছে। আপোনাৰ ZXI প্লাছ মডেলটো হয়। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক। চাই লওক, ধুনীয়া কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰটো। আপোনাৰ চাই লওক, দৌৰকেইটা আপোনাৰ চিল আছে, গোটেইকেইটা চিল আছে, গোটেইকেইটা দৌৰতে। আপোনাৰ আমি এইটো মেট লগাই দিছোঁ, গোটেইকেইটা আপোনাৰ ব্ৰেণ্ড নিউ মেট লগাই দিছোঁ গাড়ীখনত। চাই লওক, মেট লাগি আছে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, ধুনীয়া ঠিক ঠাক কণ্ডিশ্যনত আছে আৰু গাড়ীখন। আপোনাৰ ডিগিটো এবাৰ চাই লওক, চাই লওক ডিগিটো। স্পেয়াৰ টায়াৰটো চাই লওক এবাৰ। নাম্বাৰটো চাই লওক বন্ধুসকল, AS02W7303, 2018ৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ হয় এইখন গাড়ীখন। এইটো চাইডৰ দৰ্জাকেইটা চাই লওক, চিল আছে। আপোনাৰ টায়াৰকেইটা কণ্ডিশ্যন ভাল হৈছে, আপোনাৰ 50% লাইফ আছে গোটেইকেইটা টায়াৰতে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক গাড়ীখনৰ। এইটো পুছ ষ্টাৰ্ট ষ্টপ বটন আছে গাড়ীটোত। চাই লওক, ৰানিংটো চাই লওক, আপোনাৰ 53,653 আপোনাৰ ৰানিং হৈছে। ফাৰ্ষ্ট অনাৰ হয় গাড়ীটো। আপোনাৰ AC আপোনাৰ ধুনীয়া ৰানিং কণ্ডিশ্যনত আছে, ধুনীয়া চিল হয় আপোনাৰ এচিটো। এচিৰ কণ্ডিশ্যন আপোনাৰ ভাল হৈ আছে। বাকী ক্লাছ ডিছৰ অলপমান কাম আছে, হাৰ্ড হৈ আছে ক্লাছটো। বাকী তেনেকুৱা বিশেষ কৰাবলৈ গাড়ীত কাম নাই আৰু একো, অলপ ক্লাছটো হাৰ্ড আছে গাড়ীটোত খালি জাষ্ট। ছাছপেনশ্যন অ'কে আছে গোটেই গাড়ীত। এইটো আপোনাৰ মিউজিক ছিষ্টেম আছে আপোনাৰ। এবাৰ ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক। কিন্তু এবাৰ চাই লওক বন্ধুসকল, বৰ্তমান ষ্টাৰ্টত আছে গাড়ীটো। আমাৰ কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা মিচিং নাই গাড়ীটোত। চাই লওক, ব্ৰেক কম্প্ৰেছাৰ নাই। এফ্ৰণ্টকেইটা চাই লওক বন্ধুসকল। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে, গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে, অলপমান ক্লাছ ডিছটো হাৰ্ড হৈ আছে। বাকী আপোনাৰ কৰাবলৈ কোনো ধৰণৰ কাম নাই। গাড়ীখন এবাৰ আপুনি ছাৰ্ভিচিং কৰি ধুনীয়াকৈ আপুনি চলাই থাকিব পাৰিব। গাড়ীখন হৈ গ'ল 2018ৰ আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ZXI প্লাছ মডেলটো হয়। আৰু গাড়ীখন আপোনাৰ ৰানিং হৈছে 53,000 কিলোমিটাৰ। গাড়ীখন আমি প্ৰাইচ ৰাখিছোঁ 4,90,000 টকা। উইথ ফাইনেন্স, ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ আমি গোটেইখিনি কৰি দিম। আৰু কেছ ল'লে আমি কিবা এটা নেগচিয়েবল আমি কৰি দিম বাৰু প্ৰাইচটো। আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও PR মটৰ্ছ, নহ'লে মোক কণ্টেক্ট কৰিলেও হ'ল। আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।